নমস্কাৰ বন্ধুসকল, মই পৰিণীতাই আপোনালোকলৈ লৈ আহিছোঁ মিছন বসুন্ধৰা 2ত উল্লেখ কৰা দখলত থকা ৰাইটৰ মালিকীস্বত্ব অধিগ্ৰহণৰ ওপৰত। এই দফাত চৰকাৰে কৈছে যে এজন ব্যক্তি বা পৰিয়াল অস্থায়ী বন্দোবস্তত কোনো এলেকা যদি দখল কৰি আছে তাৰ বাবে মালিকীস্বত্বৰ লাভৰ কাৰণে আবেদন জনাব পাৰিব, যিটো ভাৰতীয় আইন 1971 সূত্ৰে আপোনাক প্ৰেৰণ কৰা হ'ব। আবেদনৰ লগত দিবলগীয়া নথিপত্ৰ হৈছে নিকটতম আত্মীয় বা উত্তৰাধিকাৰী সন্দৰ্ভত গাঁও প্ৰধান বা গাঁওবুঢ়াই প্ৰমাণপত্ৰ দিব লাগিব। মাটিৰ ৰাজহৰ শেহতীয়া ৰচিদ দিব লাগিব। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা ৰাইটি খতিয়ানৰ প্ৰতিলিপি। ৰাইটি খতিয়ানৰ প্ৰতিলিপি বুলি ক'লে আমি খেতিযোগ্য মাটিৰ অংশ যিটোত কৃষকে জমিদাৰৰ বাবে খেতি কৰিছিল বা জমিদাৰী ব্যৱস্থাৰ বিলোপ হোৱাৰ পাছত এনে বহু মাটি খেতিয়কৰ নিয়ন্ত্ৰণলৈ আহিছিল, যিটো মিছন বসুন্ধাৰাত উল্লেখ কৰিছে। কেতিয়াবা অৱশ্যে পূৰ্বপুৰুষে খেতি কৰা মাটিকো ৰাইটি মাটি বুলি কোৱা হয়।